বিৰোধীৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে দুঘণ্টীয়া মৰ্নিং প্ৰাইম ডকপকা হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰা হৈছে উচ্চ ন্যায়ালয়ত অভিযোগনামা দাখিল কৰিছে আৰক্ষীয়ে 200 পৰা 250 জনীয়া দুৰ্বৃত্তৰ দলে চলাইছিল অত্যাচাৰ ডকপকা আৰক্ষী থানাৰ পৰা 15 কিলোমিটাৰ নিলগত সংঘটিত হৈছিল হত্যাকাণ্ড আৰক্ষীৰ ওপৰতো আক্ৰমণ কৰিছিল একাংশই বৰ্তমানলৈ আৰক্ষী জব্দ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত বিভিন্ন হা সামগ্ৰী ডকপকা কাণ্ডৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈ তদন্ত কৰি থকা হৈছে বৰ্তমানলৈকে 77 গৰাকী ব্যক্তিক আটক কৰা হৈছে 30 গৰাকীৰ বিৰুদ্ধে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে 47 গৰাকীৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে তাৰ সমান্তৰালভাৱে চাৰ্জশ্বিটত আন এটা কথা উল্লেখ আছে যে যিসকল লোকে আক্ৰমণ চলাইছিল সেইটো সময়ত তাৰে অধিকাংশ লোকে সেইটো সময়ত সুৰাসক্ত অৱস্থাত আছিল ডকপকা হত্যাকাণ্ডৰ অভিযোগনামা যেহেতু দাখিল কৰা হৈছে সেই অভিযোগনামাত ইতিমধ্যে আৰক্ষীয়ে বহুকেইটা বিস্ফোৰক তথ্য উল্লেখ কৰিছে বহুকেইটা কথা উল্লেখ কৰিছে উচ্চ ন্যায়ালয়ত অভিযোগনামা দাখিল কৰা হৈছে তাৰ সমান্তৰালভাৱে কৈছে যে 200 পৰা 250 জনীয়া লোকে সেইটো সময়ত অত্যাচাৰ চলাইছিল নীলোৎপল দাস আৰু অভিজিত নাথক সেইটো সময়ত অত্যাচাৰ চলোৱা হৈছিল 200 পৰা 250 জনীয়া দলে অত্যাচাৰ চলাইছিল আৰু তাৰ লগতে আন এটা কথা উল্লেখ কৰিছে আৰক্ষী যি সময়ত উপস্থিত হৈছিল ডকপকা থানাৰ পৰা মাত্ৰ 15 কিলোমিটাৰ নিলগত এই ঘটনাটো সংঘটিত হৈছিল পানবাৰী অঞ্চলত এই ঘটনাটো সংঘটিত হৈছিল পানবাৰী অঞ্চলৰ পৰা ডকপকা থানালৈ দূৰত্ব হৈছে 15 কিলোমিটাৰ এই 15 কিলোমিটাৰ অহাৰ সময়তো বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰিছিল ৰাইজে প্ৰশ্ন উত্থাপন কৰিছিল আৰক্ষী কিয় ঘটনাস্থলীত পোৱা পলম হৈছিল সেই প্ৰশ্ন ৰাজ্যবাসীয়ে উত্থাপন কৰিছিল কিন্তু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল এইবাৰ আৰক্ষীৰ ভূমিকা সন্দৰ্ভতো তদন্ত কৰি থকা হৈছে বুলি অভিযোগনামাত উল্লেখ আছে আন এটা কথা উল্লেখ কৰিব লাগিব যে অভিযোগনামাখনত আন এটা কথা উল্লেখ আছে যেহেতু আৰক্ষীয়ে ইতিমধ্যে যিটো সময়ত ঘটনাস্থলীত উপস্থিত হৈছিল গৈ নীলোৎপল দাস আৰু অভিজিত নাথক আক্ৰমণ কৰি থকাৰ সময়ত আৰক্ষী গৈ উপস্থিত হৈছিল গৈ আৰু একাংশই আৰক্ষীকো আক্ৰমণ কৰিছিল সেয়াও চাৰ্জশ্বিটত উল্লেখ আছে ডকপকা আৰক্ষী থানাৰ পৰা 15 কিলোমিটাৰ নিলগত এই ঘটনাটো সংঘটিত হৈছিল আৰক্ষীৰ ওপৰতো একাংশই আক্ৰমণ কৰিছিল যি সময়ত আৰক্ষী গৈ উপস্থিত হৈছিল সেই সময়ত আৰক্ষীৰ ওপৰতো য'ত ঘটনা সংঘটিত হৈছিল পানবাৰী 200 পৰা 250 জনীয়া লোকে অত্যাচাৰ চলাইছিল আৰু সেই সকল লোকে আৰক্ষীৰ ওপৰতো আক্ৰমণ চলাইছিল ইতিমধ্যে 77 জনক আটক কৰিবলৈ সক্ষম হৈছে আৰু তাৰে 30 জন হৈছে হত্যাকাণ্ডৰ লগত জড়িত তাৰে 30 জন হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত আৰু বাকি 47 জন হৈছে ছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলোৱা মুঠ 77 জনক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে তাৰে 47 জন হৈছে ছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলোৱা আৰু 30 জন হৈছে হত্যাকাণ্ডত জড়িত থকা এই সমগ্ৰ বিষয়টো এটা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ডকপকা হত্যাকাণ্ড নীলোৎপল দাস আৰু অভিজিত নাথক নিঃশংসভাৱে বৰ্বৰভাৱে জঘন্যভাৱে হত্যা কৰা হ'ল আৰু তাৰ পাছত ৰাজ্যজুৰি সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল ন্যায় বিচাৰি সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পাছত উচ্চ ন্যায়ালয়ত অভিযোগনামা দাখিল কৰিছে আৰক্ষীয়ে 250 জনীয়া দুৰ্বৃত্তৰ দলে চলাইছিল অত্যাচাৰ সেই কথা উল্লেখ কৰিছে আৰক্ষীৰ ওপৰতো একাংশই আক্ৰমণ কৰিছিল আৰু এই সমগ্ৰ বিষয়টোৰ লগত জড়িত হৈ পৰিছে খুৰা কিয়নো একাংশই খুৰা সেৱন কৰি আছিল সেইটো সময়ত খুৰা সেৱন কৰি থকা অধিকাংশ লোক আছিল এই ঘটনাস্থলীত পানবাৰী অঞ্চলত যিসকল লোকে আক্ৰমণ কৰিছিল অধিকাংশই খুৰা সেৱন কৰি আছিল একাংশই খুৰা সেৱন কৰি আছিল আৰক্ষীকো তেওঁলোকে আক্ৰমণ কৰিছিল এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিব যে ন্যায় ব্যৱস্থা কেনেদৰে যাব ন্যায় পাবনে নীলোৎপল দাস আৰু অভিজিত নাথে ন্যায় পাবনে উচ্চ ন্যায়ালয়ত যেহেতু অভিযোগনামা দাখিল কৰা হৈছে তাৰ পাছত ন্যায়ৰ প্ৰশ্ন আহিছে আৰু ন্যায় পাবনে নাপায় সেয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে কিয়নো জংকাৰৰ হত্যাকাণ্ড হৈ গৈছিল ডিপু চহৰত আজিলৈকে জংকাৰৰ পিতৃ মাতৃয়ে ন্যায় নেপালে জংকাৰক অতি নৃশংসভাৱে হত্যা কৰা হৈছিল ডিপু চহৰৰ মাছমজিয়াত তাৰ পাছতো ন্যায় নেপালে বৰঞ্চ ডিপু চহৰত থকা জংকাৰৰ পিতৃ মাতৃৰ যি বাসগৃহ আছিল যি সম্পত্তি আছিল সেয়াও তেওঁলোকে দখল কৰি লৈছিল পৰৱৰ্তী সময়ত একাংশই দখল কৰি লৈছিল আৰু 250 জনীয়া দুৰ্বৃত্তৰ দলে অত্যাচাৰ চলাইছিল ইতিমধ্যে তাৰে 30 জন হত্যাকাণ্ডত জড়িত অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে মুঠ 77 গৰাকীক আটক কৰিছে তাৰে 47 গৰাকী হৈছে ছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলোৱা